সঁচাকৈ দেই আপোনালোকৰ নিচিনা মানুহবোৰ যে একোচ কামৰ নহয় মানে কেইটামান কমেণ্ট মই ইয়াত লগাই দিছোঁ আপোনালোকে কমেণ্টকেইটা চাওক আৰু কাক দিছে সেইটো কথা কৈ আছোঁ সহায় কৰিলেও মানুহে দেখা নাপায় এই চকু দুটা যে কিছুমানৰ অন্ধ হয় তেওঁলোকে মানুহে যে সহায় কৰা বস্তুটো দেখা নাপায় এই কমেণ্টকেইটা ডিম্পু বৰুৱা বিকাশ চেত্ৰী আৰু আমাৰ অসমৰ যিসকল ইউটিউবাৰ আছে দুই এজনক দিছে তাৰ পৰা মই এইকেইটা কমেণ্টকেইটা লৈ আহিছোঁ কাৰণ তেওঁলোকে কৈছে যে নিজৰ পৰা কেইটকা দিলি তেওঁলোকে যে লাইভ ষ্ট্ৰীম কৰিছে তেওঁলোকে ডনেশ্যন মানুহৰ ওচৰত গৈ সহায় বিচাৰিছে আৰু লাইভ ষ্ট্ৰীম কৰা টকাখিনি নিজৰ পেজৰ পৰা কৰিছে ইউটিউবত তেওঁলোকে ঘণ্টা ঘণ্টা ধৰি লাইভ ষ্ট্ৰীম কৰিছে তাৰপিছত সেই টকাখিনি পাইছে সেইখিনি কি তেওঁলোকৰ নিজৰ টকা নহয় নেকি নে সেইখিনি আপোনালোকে দিছিলে ঘৰত বহি 349 ৰিচাৰ্জ কৰি ফেচবুকটো চাই ইউটিউবটো চাই কমেণ্ট কৰি থাকিলে নহ'ব যদি কিবা আপোনালোকৰো সহায় কৰিব মন আছে এটা ডাঙৰ মন আছে তেনেহ'লে তেওঁলোকক সহায় কৰক আৰু যদি টকা পইচা দিও সহায় কৰিব নোৱাৰে তেনেহ'লে অকমান ভাল দুই এটা কমেণ্ট লিখক যাতে তেওঁলোকে সেই কমেণ্টৰ পৰা মটিভেট হয় আৰু কাম কৰিবৰ বাবে সাহস পায় আমাৰ চৰকাৰে কিমান গৈছে সহায় কৰিব যি বস্তু দিছে তাত নিজৰ চিহ্ন বনাই বনাই দিছে যে এইটো আমাৰ পাৰ্টি ফালৰ পৰা দিছোঁ তেওঁলোকে দিনে ৰাতিয়ে বোকা পানী খচি এতিয়াও মানুহক সহায় কৰি আছে তাৰপিছতো আপোনালোকৰ যে এই প্ৰশ্নবোৰ সোধে লাজ নালাগে আৰু দুই এজনে দিছে বোলে ইমান দিন ক'ত আছিলি শুই আছিলি নেকি প্ৰথম অৱস্থাত যে তেওঁলোকে গৈ গৈ সহায় কৰি আছিল মানুহক যে খাব পানী দিছিলে খাব ভাত দিছিলে তেতিয়া কি এই চকু দুটা দি দেখা নাছিলে নেকি হে কি চাই আছিলে তেতিয়াতো আমাৰ সেয়া চৰকাৰখন যোৱা নাছিলে পানী আছিল কাৰণে তেওঁলোকেতো পানী খচি পানীৰ মাজেৰে মানুহক সহায় কৰি আহিছিল সঁচাকৈ দেই আপোনালোকৰ নিচিনা মানুহবোৰ যে একোচ কামৰ নহয় মানে আৱৰ্জনা আমাৰ এই সমাজখনত আৱৰ্জনা আছে যদি আপোনালোকৰ দৰে নিকাম্মা মানুহবিলাকে আছে